নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম অনলাইন টেক নামৰ ইউটিউব চেনেলত। বন্ধুসকল, আজি এই ভিডিঅ'টি মই লৈছোঁ এটা নতুন জব নটিফিকেশ্যনৰ খবৰ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি আপোনালোকে নতুনকৈ আহিছে এই ইউটিউব চেনেলটিলৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পাবলৈ। গতিকে বন্ধুসকল, পলম নকৰি আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আৰু নটিফিকেশ্যন আহিছে সাউথ ইণ্ডিয়ান বেংকৰ তৰফৰ পৰা। সাউথ ইণ্ডিয়ান বেংকত কিছুমান পোষ্ট খালী হৈছে, নতুনকৈ ৰিক্ৰুটমেণ্ট ওলাইছে 2019 বৰ্ষৰ বাবে। আৰু এই যোনটো পোষ্টটোৰ আপোনালোকৰ যোনটো নাম হৈছে প্ৰবেটনাৰী অফিচাৰ, আৰু এই পোষ্টটোৰ কাৰণে টোটেল 160টা পোষ্ট খালী হৈছে। লগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু এই অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 30 তাৰিখ, 30/6/2019 ইয়াৰ লাষ্ট ডেট, ঠিক আছে। পোষ্টটোৰ নাম হৈছে প্ৰবেটনাৰী অফিচাৰ। টোটেল আপোনালোকৰ পোষ্ট খালী হৈছে 160টা, 160। আৰু এই পোষ্টটোৰ কাৰণে যোনটো শিক্ষাগত অৰ্হতা, অৰ্থাৎ এডুকেশ্যনেল কোৱালিফিকেশ্যন, যোনটো শিক্ষাগত অৰ্হতা 10 পাছ, 12 প্লাছ আৰু গ্ৰেজুৱেশ্যন, এই তিনিটা কোৱালিফিকেশ্যন যিকোনো এটা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই যোনটো কোৱালিফিকেশ্যন উল্লেখ কৰিছে 60% হ'ব লাগিব, আৰু এই কৰ্চটো ৰেগুলাৰ হ'ব লাগিব, ঠিক আছে। 60%ৰ লগতে কৰ্চটো ৰেগুলাৰ কৰ্চ হ'ব লাগিব, ঠিক আছে। নেক্সট আহিলে যোনটো এই পোষ্টটোৰ কাৰণে যোনটো বয়স এটা সীমা দিয়ে, আৰু সেই বয়সটো হৈছে আপোনালোকে 25 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব, ঠিক আছে। 25 বছৰ আপোনাৰ এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু আপোনালোকৰ যিসকল SC বা ST তেখেতসকলে আপোনালোকৰ 5 বছৰতো ৰিলেক্সেশ্যন পাব পাৰে। নেক্সট আহিলে যোনটো আপোনালোকৰ পোষ্টটোৰ কাৰণে যোনটো দৰমহা দিয়া হ'ব, দৰমহাটো দিয়া হ'ব 23,700 টকাৰ পৰা আপোনালোকৰ 30,560 টকালৈকে দিয়া হ'ব। আৰু এটা দৰমহা কথা উল্লেখ কৰিছে 32,850 টকাৰ পৰা আপোনালোকক দিয়া হ'ব 42,020 টকালৈকে ইয়াৰ দৰমহা। দুটা ভাগত ভাগ কৰিছে, আপোনালোকে এইটো পিছত এইটো আপোনালোক যিসকলে হয় এইটো আপোনালোকে পিছত গম পাব, ঠিক আছে। নেক্সট আহিলে যোনটো চিলেকশ্যন প্ৰচেছ, বাছনি প্ৰক্ৰিয়া, এই পোষ্টটোৰ কাৰণে চিলেকশ্যন কেনেকৈ কৰা, বাছনি প্ৰক্ৰিয়া কেনেকৈ কৰা হ'ব, এটা উল্লেখ কৰিছে। প্ৰথম হ'ব এই পোষ্টটোৰ কাৰণে যোনটো অনলাইন টেষ্ট হ'ব। অনলাইন টেষ্টৰ পিছত এটা গ্ৰুপ ডিছকাশ্যন হ'ব, আৰু গ্ৰুপ ডিছকাশ্যনৰ পিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব, ঠিক আছে। এই তিনিটাৰ চিলেকশ্যনৰ মাধ্যমেৰে আপোনালোকক চিলেকশ্যন কৰা হ'ব এই পোষ্টটোৰ কাৰণে, ঠিক আছে। তিনিটা মাধ্যমেৰে চিলেকশ্যন কৰা হ'ব: অনলাইন টেষ্ট, গ্ৰুপ ডিছকাশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ, ঠিক আছে। আৰু নেক্সট আহিলে যোনটো এই পোষ্টটোৰ কাৰণে যোনটো এপ্লাই কৰিবলৈ যোনটো পে' কৰিব লাগিব, এপ্লিকেশ্যন ফিজ দিব লাগিব। সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে যিকোনো মাধ্যমেৰে দিব পাৰিব, ডেবিট কাৰ্ড, ৰুপে, ভিছা, মাষ্টাৰ কাৰ্ড, ক্ৰেডিট কাৰ্ড, যিকোনো ইণ্টাৰনেট বেংকিং, যিকোনো মাধ্যমেৰে আপোনালোকে পে' কৰিব পাৰিব যোনটো এপ্লিকেশ্যন ফিজ এই পোষ্টটোৰ কাৰণে। আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকৰ যোনটো জেনেৰেল কেটেগৰী, জেনেৰেলসকলে দিব লাগিব 800 টকা পে' কৰিব লাগিব। আৰু যিসকল SC আৰু ST তেখেতসকলৰ বাবে কৰিব লাগিব 200 টকা পে', ঠিক আছে। আৰু যিকোনো মাধ্যমেৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব। নেক্সট কথাটো হ'ল কেনেকৈ এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিম, লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টটো মই দি দিম ভিডিঅ' ডেছক্ৰিপশ্যনত। তাত গৈ আপোনালোকে ভালদৰে পঢ়ি অনলাইন এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক মই দি দিম, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই ৱেবছাইটটো হৈছে www.southindianbank.com, ঠিক আছে। এই ৱেবছাইটত আপোনালোকে যাব লাগিব, তাত আপোনালোকে অনলাইন এপ্লাই কৰিব, ঠিক আছে, পাৰিব। আৰু অনলাইন এপ্লাই কৰাৰ আগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট, তাত আপোনালোকে ডাউনলোড কৰি ভালদৰে পঢ়ি চাব। তাত বহুতখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে। ইমানখিনি কৈ থকা সম্ভৱপৰ নহয়, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, ঠিক আছে। আপোনালোকে অনলাইন এপ্লাই কৰাৰ আগত যোনটো এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়ি চাব। ইয়াত কিছুমান ইম্পৰ্টেণ্ট ডেট দিছে আপোনালোকৰ। এই যোনটো তাত পোষ্টটোৰ কাৰণে যোনটো এপ্লাই হৈছে 19 তাৰিখৰ পৰা এপ্লাই হৈ আছে, আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 30 তাৰিখ, ঠিক আছে। 30 তাৰিখে লাষ্ট ডেট, আপোনালোকে 30 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰি দিব, ঠিক আছে। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে অনলাইন টেষ্ট, ঠিক আছে। যিবিলাক যোনটো অনলাইন টেষ্ট হ'ব সেইটো 27/7/2019 এই তাৰিখে অনুষ্ঠিত হ'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আছিল এইটোৱে। কেনে পালে নিশ্চয় জনাব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোকে। যদি নতুনকৈ আহিছে এই ইউটিউব চেনেলটোলৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকন দবাবলৈ নাপাহৰিব। গতিকে আচলতে ইমানেই, ধন্যবাদ।